মুঠতে কথা সেইটোৱেই আপুনি যদি বিটিচিত ঠিক কৰিব লাগে তেতিয়াহ'লে গিভ এণ্ড টেক কিবা এটা পলিচিটো আপোনালোকে ল'ব জানিবই লাগিব সদায় লোৱাটোৱে চিন্তা কৰে তেতিয়াহ'লে কাম ভাল নহয় আপুনি দিবও জানিব লাগিব দেই इन्ट्र भिडिअ'आव जायखौ नुदों बे जोबोद इम्पर्टेन्ट खोथा गिभ एन्ड टेक पलिसि होनोबो रोंनांगोन लानोबो रोंनांगोन लाबाय थाबाल' जाया दिबौ जानिबो लागै होनदों होनोबो रोंनांगोन दा बे खोथाखौ बुंनायावनो माखासे आंनि हेड कमेन्ट्स हरग्रा बिथांमोनाबो कमेन्टखौ हरदों धन्यबाद होयो आं नाथाय बिथांमोना बुंनो सानो कमेन्ट्सनि गेजेरजों प्रश्न सोंनायावथ' जेबो अबजेक्सन गैया दे सोंनांगौ बे खोथाखौनो जोङो जोंनि प्रमद बर' सारनि समावहाय बुंदोंमोन अब्ला नोंथांमोना बिराद बखिदों जोबोद बखिदों बे खोथाखौ बुंदों जेब्ला एनडिए जों प्रमद बर' बिथाङा एलायन्सआव दंमोन बे समाव नोंसोरो बिराद बखिदों प्रमद बर' बिथांखौ आरो बिजेपिखौ होननानै बुंदों दा बे एखे खोथाखौनो हाग्रामा महिलारि बिथाङाबो खामानि मावहैबाय अब्ला नोंथांमोना चुपचाप थाबाय होनदों खोथाया बे नङा खोथाथु ओइटुइ नहय मूल खोथाथु हल आसल खोथाया मा बिथाङा प्रमद बर'आ एनडिएआव थानानै जे खामानि मावदों सिगां समाव जिबादि सरखार सालायलायदोंमोन मिलि जुलि बिथांमोना बे समाव प्रमद बर'नि हाबा मावनाय आरो हाग्रामा महिलारि सारा सरखार दाखांनानै बे खम समनि गेजेरावनो हाबा मावनाय बै 17 बोसोरखौथ' बाद दोनबावदो नैबे खम समनि हाबा मावनाय बेयावनो अनेक प्रमद बर' बिथां आरो हाग्रामा महिलारि बिथां सारनि गेजेराव फाराग दं दा प्रमद बर' बिथाङा बै समाव होदोंबो लादोंबो होनजाया बिथाङा गासिखौबो हरजोबदोंसो 16टा डिपार्टमेन्ट हरदों पावारखौ डिसिनो सुपारभाइजिं खालामनो एसे एडिशनेल सेक्रेटारि हिसाबै खामानि मावनो इन्ट्रेस्टेड देम टु वार्क इन बिटिसि एरिया बेबादि खामानि मावदों प्रमद बर' बिथाङा गावबा गाव खामानिखौ गाव कन्ट्रल लानानै मावाखै हरजोबदोंसो खिन्थु लादों होनोबा बे हारसिङै गावनि पकेट बुंनाय नाथाय हाग्रामा महिलारि सारखौ नायदो होदों लादों खम समनि गेजेरावनो मिनिस्टार आरो लाबावगोन आरो खोथा दं दा बेखौनो थरलि बाहाबै मानगोनां हाग्रामा महिलारि सारा मा बुंदों जोबजासिम खोनासंनानै कमेन्ट हरबानो जाबाय सरकार होआ पिছত হয় ফর্মালি ইসি মিটিংটো আজিয়ে প্রথম তো আমি বেলেগ বহুত কথা আছে অফিচিয়েলি এটোটো কোৱা নাযায় যেন হওক আমি ইলেকশনত যিখিনি কথাবিলাক হাইলাইট কৰিছে সেইটো আমি আজি ভালকে আলোচনা কৰিছে 100 crore ওপৰত কেনেকে ইউটিলাইজ কৰিম কোনটো ডিপাৰ্টমেণ্ট থ্ৰুদি এইবিলাক আমি ঠিক কৰিলো যেনবা হ্যান্ডলুম সেক্টৰত কোনবা ফিচাৰী কোনোবা হয়তো ইন্ডাস্ট্রি হ্যান্ডলুম ইন্ডাস্ট্রি ফিগারি সেরিকালচার এনেকুৱা ইয়াং ল'ৰা ছোৱালীসকলে কোনটো সেক্টৰটো বেছি ভাল পায় সেই লাইনত আমি 100 crore আমি ব্যৱহাৰ কৰিম ডিপাৰ্টমেণ্টেলি মুঠতে ইয়াৰ কাৰণে আমি টিম বনাইছোঁ আজি বিৰাট ভাল হ'ল আৰু মাটিৰ পাট্টা দিয়াৰ ক্ষেত্ৰত আমি যিমান ৰিটায়াৰ্ড পাৰ্চন আছে এতিয়ালৈকে কিছুমানে বেমাৰ হৈ আছে কিছুমানে কাম কৰিব নোৱাৰা এনেকুৱা হৈছে পজিশ্যনটো উইদিন বিটিচি আমি 29 জন ৰিটায়াৰ্ড মণ্ডল আৰু খানাংগ পাইছোঁ ইয়াতকে আৰু আমি এতিয়া কি ভাবিছোঁ যেহেতু মেন পাৱাৰ বা আমাৰ যেটো ষ্টাফ এইটো বহুত শৰ্টেজ মাটিৰ পাট্টা দিব লাগে যদি লাগে তেতিয়া চৰকাৰ হোৱাৰ পিছত সেইকাৰণে আমি ফৰ্মেলি ইচি মিটিংটো আজিয়ে প্ৰথম বেছি হ'ব মণ্ডল ট্ৰেইনিং দি পেলাই চাকৰি নোপোৱাকৈ আছে ইহঁতক আমি আপাতত টেম্পৰাৰিলি আমি এংগেজ কৰিম বুলি ভাবিছোঁ মুঠতে বিফৰ ইলেকশ্যন MLA ইলেকশ্যন ইয়াৰ আগে মাটিৰ পাট্টা দিয়া যেটো কাম সেইটো আৰম্ভ হ'ব এই দুটা মেইন আৰু আমাৰ অহাকালি CM ছাৰৰ লগত CM ডাঙৰীয়াৰ লগত আমাৰ
এটা ডিপাৰ্টমেণ্টেল ৰিভিউ মিটিং আছে ইয়াতে আমি মেইনলি আমাৰ যেটো বিটিচিৰ যেটো ফাইনান্সিয়েল লায়াবিলিটি এইটো আমি ফ'কাছ কৰিম আৰু ইয়াৰ পিছত যিমান ডিপাৰ্টমেণ্ট আছে ইয়াত যিখিনি মেন পাৱাৰ শ্বৰ্টেজ এইটো আমি হাইলাইট কৰিম আৰু আমাৰ যেটো এই নৱেম্বৰ মাহৰ ভিতৰত যেটো অসম চৰকাৰে ইণ্টাৰিম বাজেট বহিব বুলি আমি শুনি আছো যদি বহে তেতিয়াহ'লে ব্ৰিটিছেও 6 মাহৰ কাৰণে যেটো বাজেট দিব লাগে চলিবৰ কাৰণে সেইটো আমি ঠিক ঠাক কৰিছো অহাকালি এই 3-4টা পইণ্টৰ ওপৰত আমি চেঞ্চাৰক আমি জনাই দিম মেইনলি ফাইনান্সিয়েল লায়াবিলিটি আৰু ষ্টাফ শ্বৰ্টেজ মেন পাৱাৰ ডিপাৰ্টমেণ্টেল আছে ডিপাৰ্টমেণ্ট চলিবৰ কাৰণে ডিপাৰ্টমেণ্টেল কিমান মেন পাৱাৰৰ শ্বৰ্টেজ হৈ আছে সেইটো আমি হাইলাইট কৰিম কথা সেইটোৱে বাছ এইখিনি কথা EM টো আমাৰ বিজেপিৰ পৰা 2জন থাকিব সেইটো আমি অতি সোনকালে আমি ঠিক কৰিম আৰু ডেপুটি স্পিকাৰটো বিজেপিৰ পৰাই হ'ব বাছ আৰু আমাৰতো একজন মন্ত্ৰী পালেই যেটো আপোনালোকে সবে জানিব তাতে কথা সেইটোৱে আপুনি যদি বিটিচিত ঠিক কৰিব লাগে তেতিয়াহ'লে গিভেন টেক কিবা এটা পলিচিটো আপোনালোকে ল'ব জানিবই লাগিব সদায় লোৱাটোৱে চিন্তা কৰে তেতিয়াহ'লে কাম ভাল নহয় আপুনি দিবও জানিব লাগিব দেই नुनो मोनबाय खोनानो मोनबाय मा सानो नोंथांमोना फोरमायहरबानो जाबाय थेंक इउ भेरि माच फर वाचिं लाभ